দেশ মোৰ ভূত মোৰ অধিকাৰ এই ভিডিঅটো মই মোৰ একেবাৰে সাধাৰণ মহিলাসকলৰ বাবে লৈ আহিছো আমাৰ কি পৰিৱৰ্তন হৈছে এবাৰ চাব এটা সময় আছিল বিপিএল কাৰ্ডৰ হিতাধিকাৰীজনে এখন কাৰ্ডত 7 টকা কেজিকে 35 কেজি চাউল পাইছিলে মাহটো আতি গৈছিলে যদি কিবা কাৰণত নাতে তেতিয়া দোকানৰ পৰা চাউল কিনি দুই এদিন খাইছিলে তেতিয়া চাউলৰ দাম আছিলে একেবাৰে কমটো 18 টকা আৰু একেবাৰে বেছিটো 30-35 টকা আৰু এতিয়া চাউলৰ কাৰ্ডখনত নতুন সংযোজন কৰিছো বুলি কৈ চাউল বিনামূলীয়া দিলে মাথা গন্তি এজনক 5 কেজি দিয়ে যদি কাৰোবাৰ ঘৰত 3টা পৰিয়াল তেওঁ 15 কেজি চাউল পায় 12 দিন আতি যায় কিন্তু বাকি 18 দিন তেওঁ একেবাৰে কম 50 টকা আৰু তাতকৈ বেছিকে হলো কিনি আনি খাইহি 250 টকা হাজিয়া কৰা মানুহজনে সেই 18 টকা কিনিব পাৰিছিল কিন্তু 50 টকা কিনাটো বৰ দুখ লগা কথা এতিয়া আহিছো মই স্বাস্থ্য বিভাগত আগত চিকিৎসা মহাবিদ্যালয়বোৰ নাছিলে চৰকাৰী সিভিল হস্পিটেলত মেডিচিন ডক্টৰ আৰু গাইনো ডক্টৰে 15-20 দিন এজন বেমাৰী হস্পিটেলত ভাত খাই হলো যেনে তেনে ভাল কৰি আনিছিলে কিন্তু যেতিয়া পৰা চিকিৎসা মহাবিদ্যালয়বোৰ হল এমবিবিএছৰ সিট বহালে ভাল কথা কিন্তু সাধাৰণ মানুহৰ বিলাই বিপত্তি নোহোৱা হল মন্ত্ৰী বিধায়ক আহিলে চমক দেখাবৰ বাবে বাহ্যিক ৰূপটো বৰ জাকজমকতা কৰে কিন্তু আভ্যন্তৰীণভাৱে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কি হয় মই কৈ আছো শুনক আপুনি 10 টকা দি টিকেট এটা কাটিব তাৰ পিছত এখন ঘূৰণীয়া টেবুল পাব ডক্টৰ পঢ়ি থকা লৰাবোৰে তাত বহি থাকিব আপোনাৰ টিকেটটো আধা ঘণ্টামান ঘূৰাই পকাই 15-16 জন মানে চাব তাৰ পিছত লিখিব এক্স-ৰে আৰু আল্ট্ৰাসাউণ্ড আপোনাক কব যে আল্ট্ৰাসাউণ্ড আৰু এক্স-ৰেটো কৰি হ'ব আপুনি সুধিব ক'ত কৰিম 19 নম্বৰ যাওক 9 নম্বৰ যাওক 20 নম্বৰ যাওক ইফালে আপোনাৰ পেশেন্ট এম্বুলেন্সত কেলটেপ কৰি আছে আপুনি যেতিয়া এক্স-ৰে আৰু আল্ট্ৰাসাউণ্ডৰ ৰুমত গৈ পাব তেতিয়া লম্বা এটা লাইন আৰু 3 ঘণ্টামান লাইন পতা পিছত আপোনাৰ এক্স-ৰে কৰিবলৈ ভিতৰলৈ নিব ৰিপৰ্ট কেতিয়া দিব বুলি ক'লে মানে আপোনাক ভেকাহি মাৰিব ইটো কাউণ্টাৰৰ পৰা সিটো কাউণ্টাৰলৈ আপোনাক দৌৰাই ফুৰিব আৰু পেশেন্টটো ইফালে লেবেজেন হৈ গৈ থাকিব ব্লাড টেষ্ট পেছাব পায়খানা ৰিপৰ্ট বিচাৰোতে পেশেন্ট আইচিউত ভৰাই দিব 3 দিন পিছত আইচিউৰ পৰা উলিয়াই ক'ব পেশেন্টটো অতি সিৰিয়াছ আপোনালোকে ইমান সময়লৈকে কিয় আছিলে ইয়াত উন্নত চিকিৎসা নাই ডক্টৰ নাই গুৱাহাটীলৈ লৈ যাওক আৰু গুৱাহাটী নিয়া বাটতে সেইটো সেটেপ হ'ব তেওঁৰ কিলনি দিনাখনহে ইয়াত কৰা ৰিপৰ্টখিনি পাব আৰু গাইনো বিভাগটোৰ কথা ক'বই নালাগে মানুহজনীক যদি গাইনৰ বিভাগত সোমোৱাই দিছে কচাই ৰুমত সোমোৱাই দিয়া নিচিনা কাটিব লাগে পোৱালি নাৰী কাটি দিব মাকৰ নাৰী কাৰণ ডক্টৰবিলাকে পঢ়িহে আছে তেওঁলোক ইমান অভিজ্ঞতাটো নাই এটা শৰীৰ পাইছে তেওঁলোকে প্ৰেক্টিকেল কৰিবৰ বাবে গতিকে উন্নতি সিমানেই হৈছে আয়ুষ্মান কাৰ্ড সংযোজন কৰিছে কিন্তু জীৱনদায়িনী ঔষধত আকৌ জিএছটি লগাই দিছে আৰু এটা কথা মই আপোনালোকক কৈছো উজ্জ্বলা আঁচনি যেতিয়া পৰা ওলালে তেতিয়া পৰা চিলিণ্ডাৰটোৱে সদায় মানে হাজাৰৰ লগত দুকাভাগুৱে খেলি থাকিলে আগত মধ্যবিত্ত নিম্ন মধ্যবিত্তই গেছ চিলিণ্ডাৰ কিনিছিলে কিন্তু 600-700 টকাকে কিনি 180 টকা মান সাবসিডি সোমাইছিলে এতিয়া আকৌ উজ্জ্বলা আঁচনি সকলোকে দিলে কিন্তু সাবসিডি বিপিএল কাৰ্ড থকা সকলেহে পাব বাকি সকলে নাপায় কিন্তু বহু হিতাধিকাৰী আকৌ সেই উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰটো হোটেল ব্যৱসায়িক কেতিয়াবাই বিক্ৰী কৰি আজৰি হৈ আছে আৰু কেৰাচিন তেল নোহোৱা কৰি পেলালে বগাৰ পৰা নীলা হল তাৰপিছত লুকাভাকু খেলি এতিয়া আকৌ বিলুপ্ত পথত গ'ল আগতে কেৰাচিন তেল কণ্ট্ৰলত 5 লিটাৰ পাইছিলে গিলানটো লৈ গৈ পেলাই কেৰাচিন তেলখিনি আনিছিলে বিল বেছি হ'ব বুলি লাইটৰ সুইচটো অফ কৰি থৈছিলে চাকি আৰু লেম্প জ্বলাইছিলে এতিয়া কেৰাচিন তেল নোহোৱা হ'ল মানুহে লাইটৰ সুইচ দিবলৈ ভয় কৰা হ'ল কাৰণ প্ৰতি ইউনিটতে বিদ্যুতৰ মাচুল বাঢ়ি গৈ থাকিল কাৰণ কিয়নো নাবাঢ়িব ফ্ৰী বিজুলী সংযোগ দিলে সকলোকে এয়া উন্নতি হৈছে আৰু শিক্ষা বিভাগৰ কথাটো কবই নালাগে মাষ্টৰৰ মূৰত যে 100 এবুৰি ট্ৰেইনিং জাপি দিছে স্কুলত ল'ৰা ছোৱালী নাই বুলি কৈ পেলাই সেইখন স্কুল বন্ধ কৰি দিছে কিন্তু মদৰ দোকান আকৌ ঠায়ে ঠায়ে খুলি দিছে ল'ৰা ছোৱালীয়ে 8 পৰা 9 লৈ ঠিকে পায় 9 পৰা 10 লৈহে নাপায় কেইবাবাৰো ফেল কৰে মধ্যাহ্ন ভোজনো দিছে কলকেট ব্ৰাছো দিছে ইউনিফৰ্মো দিছে কিন্তু ল'ৰা ছোৱালী শিক্ষাহে নাই কাৰণ ছাৰৰ সময় নাই ট্ৰেইনিং মাৰি ফুৰিবলৈ লাগে এইবিলাকে হৈছে উন্নতি এতিয়া আপোনালোকে কব পৰিৱৰ্তন কিমান হৈছে 1250 টকা ঠিকই দিছে কিন্তু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য প্ৰতিদিনে বাঢ়ি গৈ আছে চৰকাৰী কৰ্মচাৰী এজনৰ ডিএনএ কি হেতু এবছৰ মূৰত বাঢ়ে 6 মাহৰ মূৰত বাঢ়ে কিন্তু তেওঁ সদায় ঘৰত কিনি খোৱা লাইটৰ বিলৰ পৰা গেছ চিলিণ্ডাৰৰ পৰা ঔষধৰ পৰা আৰু খাবলগীয়া ল'ৰা ছোৱালী পঢ়া শুনা খৰচ পাতি কাৰণ তেওঁলোকৰটো বিপিএল নাই কলেজত যদি এডমিশন লবলৈ যায় বিপিএল কাৰ্ড নোহোৱা সকলে কিন্তু অত্যাধিক দামতে ল'ৰা ছোৱালীক পঢ়াব লাগে এয়া হৈছে মধ্যবিত্তৰ নিম্ন মধ্যবিত্ত